যিহেতু কাতি বিহু হয় আৰু কাতি বিহু মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ কাতি বিহু ধুনীয়াকৈ গ'ল আৰু মোৰ গ'ল বাৰু। তাৰপিছতে আজি কাতি বিহু বুলি কওঁতে তুলসী তল, খেতি পথাৰ, ঘৰ দুৱাৰ, বাৰী সকলোতে মানে শলা চাকি দিয়ে। আজি মেইন সেইটোৱে হয়। তাৰপিছতে আমাৰ শলা চাকি দোনাত দি কিনে শলা চাকি দিয়ে আৰু ঔটেঙাৰ খোলটোতহে মানে শলা দিয়ে। এইটো আছিলে নিয়ম, কিন্তু এতিয়া ঔটেঙা পাবৰে নোহোৱা হৈছে। তাৰপিছত কেইটামান পালে বাৰু, তেনেকৈ মই লৈছোঁ আৰু তামোল পাণ কাটিছোঁ। খোলকেইটাও মই ধুই লৈছোঁ ধুনীয়াকৈ আৰু তামোল পাণখিনিও মই ধুনীয়াকৈ লৈছোঁ আৰু এইকেইটা হৈছে মই বনোৱা দোনা, কিন্তু ভাল হোৱা নাই দেই। তাৰপিছতে টেঙা সকলোখিনি ধুই লৈছোঁ, ধুই আৰু এইটো হৈছে কমলা টেঙা, আমাৰ ঘৰৰে টেঙা হয় বাৰু। সেইটো বাকলিখিনি গুচাই লৈছোঁ আৰু দৈতাইয়া কি বা বুলি কয় এইডাল বনাই আছে, মানে ইয়াৰ ওপৰত দোনাটো দিবৰ কাৰণে বনাই দিলে। তাৰপিছতে সন্ধিয়া হোৱাৰ লগে লগে মই চাকি দিবৰ কাৰণে বহি গ'লোঁ। তাৰপিছত ধুনীয়াকৈ মই দোনাকেইটা সজাই লৈছোঁ আৰু দোনাকেইটা সজাই কিনে দিছোঁ আৰু মন্দিৰতো এভাগ দিলোঁ, আমাৰ ঘৰৰ মন্দিৰতে। তাৰপিছত মই ৰান্ধনীৰ ঘৰত দিছোঁ শৰাই। তাৰপিছতে আমাৰ মা দেউতা থকা ঘৰটোতো দিছোঁ। তাৰপিছত আকৌ আমাৰ গোহালি ঘৰত আছিলে, গোহালি ঘৰতো দিছোঁ। তাৰপিছতে মায়ে আকৌ কেইটামান মানে দোকানত আৰু বাৰীত পথাৰত এনেকৈ মই মানে পথাৰত চাকি দিব নগ'লোঁ, মায়ে গ'ল, কিছু মোক সহায় কৰি দিলে আৰু মই কিছুমান দিলোঁ ঘৰৰকেইটাত। তাৰপিছত আৰু এইটো হৈছে আমাৰ গোহালি ঘৰটো মই দিছোঁ আৰু আমাৰ সৰু দামৰিটো বহুত বইজাত মানে। তাৰপিছত আকৌ মন্দিৰত আমাৰ আকৌ ৰাজহুৱা মন্দিৰতো যাওঁ আৰু আমাৰ ঘৰটোতো শৰাইখিনি দিছোঁ। আমাৰ মানে ৰাজহুৱা মন্দিৰত যোৱা প্ৰতিটো বছৰতে আমি কাতি বিহুৰ দিনাখন ৰাজহুৱা মন্দিৰত যাওঁ আৰু এয়া বাৰীত দি দিছিলে মায়ে শলা আৰু মোৰ মানুহজনে ক'লে বোলে তুমিতো যাব নোৱাৰিলে, কিন্তু পথাৰৰ পৰা মই ভিডিঅ' এটা কৰি লৈ আহোঁ, তুমি ভিডিঅ' দিব লাগিব বুলি কিনে ভিডিঅ' এটা বনাই আনি দিছে। তাৰপিছত এইটো আমাৰ দোকানতো দিছিলোঁ। তাৰপিছত মা আৰু মই মন্দিৰত বুলি ওলাইছোঁ আৰু আমাৰ মন্দিৰত প্ৰতিটো বছৰে দিয়া হয় এনেকৈ শৰাই এভাগ। সকলো মানে আমাৰ গাঁৱত যিমানখিনি মানুহ আছে সিমানখিনি মানুহৰ পৰাই এটা দোনা লৈ আহি কিনে মন্দিৰত দিয়া হয়। তাৰপিছত মই মন্দিৰতো ধুনীয়াকৈ শলা চাকিখিনি জ্বলাই দিলোঁ। তাৰপিছতে মই ঔটেঙাৰ খোলতে মই শলা চাকিখন জ্বলাইছোঁ, এনেকৈ জ্বলাই কিনে দিছোঁ। আৰু আজি আমাৰ নতুন বস্তু এটা উদ্বোধনী হৈছে, মানে আমাৰ মন্দিৰত এইটো মাইক নাছিলে, মাইক নোহোৱাৰ কাৰণে আমাৰ গাঁৱৰ মানুহ এজনে আমাৰ মন্দিৰটোত মানে দান দিছে। তাৰপিছতে